জিমেইল আইডি মোবাইলত কেনেকৈ খুলিব পাৰি? আমি মোবাইলৰ এই জিমেইল আইডি আইকনত যাব লাগিব। ফাৰ্ষ্টে জিমেইল আইডি আইকনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ওপৰ তিনিটা ডট আছে তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ছেকেণ্ড ষ্টেপটো হ'ব ছেটিঙত যাম। ছেটিঙত গৈ মেলি এনেকৈ অপশ্যন আহিব এড একাউণ্ট কৰিব লাগিব। তাৰপিছত গুগলত ক্লিক কৰিব লাগিব। গুগলত ক্লিক কৰাৰ পাছত মোৰ পাছৱৰ্ড আছে, পাছৱৰ্ডটো ফিংগাৰপ্ৰিণ্ট লগালোঁ। তাৰপিছত চেকিং ইনফো তেনেকৈ কিছু সময় লাগিব। লগাৰ পিছত মোৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে হৈছে। তাৰপিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। নতুনকৈ যিহেতু মই খুলিছোঁ ক্ৰিয়েট একাউণ্ট ফৰ মাই তাৰপিছত নিজৰ নামটো লিখিম। মোৰ নাম যেনেকৈ ৰাণা লাষ্ট নেমটো প্ৰতাপ লিখিম, PROTAP প্ৰতাপ। তাৰপিছত নেক্সট ক্লিক কৰিম। নেক্সট ক্লিক কৰাৰ পাছত অপশ্যন আহিব আপোনাৰ ডেট অফ বাৰ্থটো বহাব ক'ব। ডেট অফ বাৰ্থটো মোৰ 6 জুলাই আৰু 2000 আৰু মোৰ জেণ্ডাৰটো হৈছে মেল। তাৰ হৈ যোৱাৰ পিছত নেক্সট ক্লিক কৰিম। নেক্সট ক্লিক কৰাৰ পিছত ইয়াত দেখা গৈছে দুটা অপশ্যন আৰু মোৰ প্ৰতাপ ৰাণাটো চিলেক্ট কৰিম। প্ৰতাপ ৰাণা 538gmail.com মোৰ চিলেক্ট কৰিম। নেক্সট ক্লিক কৰিলোঁ। নেক্সট ক্লিক কৰাৰ পাছত পাছৱৰ্ড লিখিব কৈছে। পাছৱৰ্ডটো এনেকুৱা হ'ব লাগিব যে লেটাৰো হ'ব লাগিব আৰু নাম্বাৰ আৰু চিম্বলো হ'ব লাগিব। মোৰ যিহেতু মই লিখিছোঁ ফাৰ্ষ্টে কেপিটেল লেটাৰ লিখিছোঁ আছাম, তাৰপিছত লিখিম @123। ইয়াত আছাম লেটাৰো আহিছে, নাম্বাৰো আহিছে, চিম্বলো আহিছে। তাৰপিছত লিখিম য়েছ আই এম ইন, মই হয় এইটো। তাৰপিছত নেক্সট ক্লিক কৰিম। জিমেইল আইডি হৈ গ'ল। নেক্সট ক্লিক কৰিম। তাৰপিছত আই এগ্ৰি ক্লিক কৰিব লাগে। আই এগ্ৰি ক্লিক কৰাৰ পাছত আপোনাৰ ইমেইল আইডি ক্ৰিয়েট হ'ব। গুগল ছাৰ্ভিচত ইমেইল আইডিটো ক্ৰিয়েট হ'ব। এতিয়া ছেটিঙত দেখা পাব যে প্ৰতাপ ৰাণাটো ইয়াত অপশ্যন দেখা পাব। প্ৰতাপ ৰাণা 538gmail.com আপুনি দেখা পাইছে এইটো জিমেইল মোবাইলত ক্ৰিয়েট হৈ গ'ল। থেংক ইউ। টেকনিকেল আৰু এডুকেশ্যনৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।